এয়া হ'ল কলমৌ শাক। এইখিনি মই ভালদৰে ধুই পেলাই এতিয়া কুটি ল'ম। কলমৌখিনি মই এনেদৰে থেতালি লৈছোঁ। পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। বিলাহী অকণমান কাটি লৈছোঁ আৰু কলমৌ শাকখিনি মই এনেকৈ কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগতে মই দিছোঁ মিঠাতেল। লগতে মই ইয়াত দিছোঁ পিঁয়াজ, থেতালি লোৱা নহৰুখিনি, এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া মই দিম কলমৌখিনি। এতিয়া দিম হালধি গুড়ি আধা চামুচ আৰু নিমখটো মই দেৰিকৈ দিম, কাৰণ এইখিনি অলপমান সিজিলৈকে কমি আহে, সেইকাৰণে। এতিয়া এইখিনি ঢাকি থাকিম। এতিয়া ঢাকনিখন খুলি চাইছোঁ। অকণমান শাকখিনি লেৰেলি যোৱা নিচিনা হৈ আহিছে। এতিয়া মই দিম বিলাহীখিনি, লগতে দিম নিমখ নিজৰ জোখমতে দিব, সোৱাদ অনুসৰি। এতিয়া দিম মই বইল কৰা আলু কেইডোখৰমান, পিটিকি দিম এনেকৈ। লগতে দিম জলকীয়াখিনি পকিছে। এতিয়া অকণমান জিৰা গুড়ি দিম, মিলাই ল'ম ভালদৰে। এতিয়া মই ইয়াত দিম পানী লৈছোঁ। পানী দিছোঁ আধা গ্লাছ। এয়া পানী। এতিয়া মই ঢাকোন মাৰি দিওঁ। 2-3বাৰমান উতলাই অহাৰ পিছত মই ইয়াত মাছ দি দিম। এয়া ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই ইয়াত দিম মাছ। এতিয়া যিমান উতলিব খাবলৈও সিমান সোৱাদ হয় মাছখিনি দিয়াৰ পিছত। আৰু 2-3বাৰমান উতলাবলৈ দিম, কাৰণ তেতিয়া মানে টেষ্টটো বহুত ধুনীয়া হয়। এতিয়া তেনেকৈ ঢাকি দিওঁ। ইয়াৰ উতলি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। ধোঁৱা ওলাই আছে। এয়া হৈ গ'ল মোৰ আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অসমীয়া মানুহৰ চিম্পুল ৰেচিপি শাকৰ আৰু